গাইস এতিয়া মানে ৰেডি দাঙিব কাৰণে কেনেকৈ দাঙিব বা এক দাঙি দিম এনে কোৱা নাছিলো গাইস বতাহত উৰাই আনিব বুলি যে একেবাৰে পাতলা 16 কেজি মান আছে পাইছে তো গাইস দেখিতে দাঙিব পাইছে লুকাই পেলাও এজনী এভৰিৱান কি খবৰ আশা কৰিছো সকলো ভালে আছে তো আমিও ভালে আছো তো হ'ল আজি খুব বেছি 9-10 দিন বেছি হৈ গ'ল চাগে তো ভিডিঅ' আপলোড নকৰা তো ফাইনেলি মই মানে ঘৰলৈ আহিলোঁ তো অলপ ৰ'দ পৰি আছে দেখিছে মুখখন অলপ ৰ'দ দেখিব পাৰে তো ৰ'দ দি আছে বাৰীলৈ আহি আছোঁ আমি পাপু আৰু মই তো মানে ভিডিঅ' নিদিয়া কাৰণটো হ'ল মানে আপোনালোকে হয়তো ভাবিছে ছাবস্ক্ৰাইবাৰসকলেতো ভাবিছে চাগে ভিডিঅ' কিয় আপলোড কৰা নাই তো যিহেতু মই ঘৰত আছোঁহি চাদৰ কাপোৰ লগাই আছোঁ তো সেইকাৰণে মই ইয়াত থকাৰ কাৰণে পাপু ঘৰত থাকিব লগা হৈছে তো পাপু ঘৰত থকাৰ কাৰণে আমি ভিডিঅ' বনাব পৰা নাই তো কালি ফাইনেলি পাপু আহিলে তো আজি যাবগৈ তো ভাবিলোঁ আজি যোৱাৰ আগে আগে ভিডিঅ' এটা আপলোড দিওঁ কিয়নো ভিডিঅ' আপলোড দিয়া নাই তো সেইখিনিও কৈ দিওঁ তো আৰু ঘৰত কেনেকৈ আছোঁ পাপু আৰু মই সেইখিনিও দেখাওঁ তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব্লগ মানে বাৰীলৈ আহি আছোঁ বুলি কৈছিলোঁ যে বাৰীলৈ আহিছোঁ মানে খৰি কাটিবৰ কাৰণে তো এইফালে দেখিছে গৰি আলু দেখিছে এফালে গৰি আলু ধুনীয়াকৈ কৰি থৈছে তাৰলৈকে তো আপোনালোকৰ এইফালে মই পাতখিনি ভালকৈ দেখাই দিছোঁ আমি এইফালে গৰি আলু বুলি কওঁ তো আপোনালোকৰ সেইফালে কি বুলি কয় কমেণ্ট কৰি জনাব দেউতাই দেখিছে ধুনীয়াকৈ এইফালে গৰি আলু লগাই থৈছে আৰু এইফালে দেখিছে ধুনীয়াকৈ এইফালৰ পৰা এনেকৈ ধৰি এফালে এইখিনি চব চোম গছ হয় তো ইয়াতে মুগা পোহে তো আৰু এফালে আহি আছোঁ এইফালে আমি বাঁহ কাটিম বুলি আহি আছোঁ পাপু আৰু মই ফাইনেল পাপু আগত গৈ আছে তো কেনেকৈ কাটো কি কৰোঁ তো ভিডিঅ'টো দেখাই আছোঁ তো মিছ নকৰিব শেষলৈকে চাই মানে খৰি কটা হোৱাই নাই তো খৰি কাটিবলৈ আহিলোঁ বাৰীত দেখিছে তো খৰি কটা হোৱাই নাই আৰু এফালে পাপু লগত আহি আছে দেখিছে তো ভাবিছোঁ মানে ইয়াতে এজোপা জলফাই গছ আছে তো পাপুৱে মই ভাবিছোঁ যে জলফাই লাগিছেনে নাই বা ডাঙৰ হৈছেনে নাই এটা খাই চাওঁ বোলা বুলি চায়ো আহোঁগৈ খায়ো চাওঁ বুলি কৈছোঁ তো আহি আছোঁ দুইটা যিহেতু টেঙা বুলি ক'লে সকলোৰে চাগে ফেভৰেট আমাৰো বহুত ফেভৰেট তো সেইকাৰণে আহি আছোঁ জলফাই গছ চাবৰ কাৰণে লাগিছেনে নাই তো যদি লাগিছে খাম আপোনালোককো দেখাম বলক এইফালে জলফাই দেখিছেনে তো মই ফাইনেলি চাপৰ পৰা যিহেতু কটীয়া মানুহ ঢুকি চুকি নাপাওঁ তো এফালৰ পৰা এটা ছিঙি ল'লোঁ সৰু চাই তো অলপ ওপৰলৈ ডাঙৰ আছে কিন্তু ঢুকি নাপাওঁ সৰু এটা ছিঙি লৈছোঁ সৰু এটা ছিঙি লৈছোঁ দেখিছে ওপৰত ডাঙৰ ডাঙৰো হৈ আছে আৰু ওপৰলৈ সেইফালে লাগি আছে তো দেখি নাপায় ইমান কেমেৰাই খাই আছে এইফালে কেনেকুৱা লাগিছে কেহা হৈছে গুটিটো টান হৈছে নে কৈ দিয়েচোন গুটিটো পাৰফেক্ট হৈছে মাংস নাই গুটিটা লগাম খৰি কাটিবলৈ দেখিছে দাখন লৈ আহিছে লগত খৰি কাটিবলৈ কিন্তু খৰি কটা হোৱাই নাই আমি দুটা মানে ফাল্টু কৰি ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ টেঙা খাই গৈছোঁ কিবা কৰিছোঁ কিবা এটা কৈ দিয়ে ছাবস্ক্ৰাইবাৰ বিষয়ে আমাৰ তো ছাবস্ক্ৰাইবাৰ যথেষ্টখিনি বাঢ়িছে তো আৰু মৰম দিব বুলি আশা ৰাখিলোঁ তো জল্দি যাওক 1K ছাবস্ক্ৰাইব কৰক 1K ছাবস্ক্ৰাইব যদি হৈ যায় তো আমিও ভাবিছোঁ সৰু সুৰাকৈ ধুনীয়াকৈ পাৰ্টি এটা চেলিব্ৰেট কৰিম বুলি হয়নে এতিয়া মানে ছাবস্ক্ৰাইবাৰ যথেষ্টখিনি বাঢ়িছে আৰু ভিডিঅ'টো অলপ ভিউজ আহিছে ভাল লাগিছে তো সেইটোৱে আৰু অলপ মানে মৰম দিব তেতিয়াহ'লে ভাল লাগিব এতিয়া ভিডিঅ'টো যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন টেঙা খোৱা ভিডিঅ' পাই থাকিবৰ কাৰণে দেখিছে নহয় আমি দুটা টেঙা ৰাক্য হয়নে কৈ দিয়াচোন এক নম্বৰ কৰ তো ব'লাক এতিয়া খৰি কটা ভিডিঅ' দেখাই আছোঁ আপোনালোকক ব'লক এতিয়া আমি জলফাই খাই মেলি ধুনীয়াকৈ আহি আছোঁ দেখিছে জলফাই গুটিটো অলপ টান হৈছে আৰু ইমান টান হোৱা নাই তো সৰু হৈ আছে তো খাই মেলি আহিছোঁ তো এতিয়া মানে খৰি চাওঁগৈ ক'ত খৰি আছে কাটোঁগৈ তো এইফালে পাপু আহিছে কুমলীয়া হৈ আছে দেখিছে আৰু দেখাই আছোঁ তো আহি আছোঁ এতিয়া খৰি কাটোঁ বুলি তো খৰি বা কি খৰি পাওঁ নাজানো ৰ'দটো যেনেকুৱা দিছে খৰি কাটিব মন নাই গাইছ আৰু পাপু মানে ইচ্ছা নাই খৰি কাটিবৰ কাৰণে তো মই মানে জোৰ জবস্তি লৈ আহিছোঁ খৰি কেইডালমান কাটোঁ তো যিমান যি হ'লেও অকণমান কাম কৰিলে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল থাকিব তো খৰি দুডালমানো মাহঁতক কাটি হেল্প কৰি দিয়া হ'ব তো পাপু মানে এলেহুৱা বহুত বেছি পাপু এলেহুৱা পাপু কাম কৰিব খুব মন নাযায় আই এম এ নট এলেহুৱা অনলি ধুদৰ পচলা
দেখিছে নহয় ফটুৱা ইংলিছ মাৰে দেই এইবিলাক ইংলিছ শুনিব নালাগে তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বলক এইফালে দেখিছে এলেহুৱা মানুহে পূৰা খৰি কাটি আছে তুমি এলেহুৱা হয়নে নহয় কৈ দিয়াচোন আই এম নট এলেহুৱা অনলি দুধৰ পচলা শুনিলে নহয় ফটুৱা ইংলিছ মাৰি আছে আৰু এইফালে আমি য'ত আছোঁ এইখিনি চব চোম গছ হয় দেখিছে ইয়াতে মুগা চুগা পোহে দেউতাহঁতে তো আৰু এইফালে ছাইডত দেখিছেনে তো ধান মানে পকিলেই এইফালে ছাইডত ধানখিনি ধুনীয়াকৈ ধান খেতি কৰি থোৱা আছে কি হ'ল বোলে বোলে জোক লাগিলে বোলে ক'ত চাওঁ এইটো জোক চাওক চীনা জোক নে বাম জোক এয়া এইফালে জোক লাগিছে বোলে মই যাওঁগৈ সেইফালে জোক ঢেৰ আছে বাম জোক মই পলালোঁ এইফালে পটাপট কাটা জোক আছে যদি আৰু এইটো চাওক এইটো খাবা নেকি আকৌ আছোন ফাইডাল দিব আহিছা তো গাইছ কিটো দিছে চাব দেই ঠাই আছে মই মানে বাকলিটো খাই পিনে গুটিটো দিছে আৰু এলেহুৱা মানুহক এনেকৈ কৰিব লাগে জলদি কাটা মই কাটিম তুমি বুকি নিব লাগিব হা মই দাঙি লৈ যাব লাগিব খৰিখিনি নিজে ঘৰলৈ লৈ যাব লাগিব দেই হ'ব আৰু এইফালে দেখিছে আমাৰ বাৰীখন মই বোলে চেলেঞ্জ কৰি দেখাব লাগে তাকো এইজনী মোক দাঙি মোক বতাহে উৰাই নিব মই নাজানো কি ডাঙৰ কথা বুজিছা মই ইমান ক্ষীণ নেকি মোক বতাহে উৰাই লৈ যাব বুলি কৈছে মোক মানে সি দাঙিম বুলি কৈছে তো দাঙিব পায়নে নহয় চাওঁ তো দাঙিটো পোৱাই নাই তো দাঙিবৰ কাৰণেতো মোবাইলটো ৰাখিবলৈ কিবা এটা লাগিব ষ্টেণ্ড মোবাইলটো ৰাখিবলৈ তো ষ্টেণ্ড কাটি আছে মোবাইলটো ৰাখিব আৰু মোক দাঙিব ময়ো দাঙিম পাপুক চাওঁ পাওঁনে নোৱাৰোঁ তাকতো মই দাঙি চাগে এখন এটা দলিয়াই দিম মই বহুত শকতটো দেখিছেনে এইফালে দেখিছে কি বনাই আছা কৈ দিয়াচোন কি বনাই আছা তুমি এডাল দেখিছেনে আপোনালোকক দেখাবৰ কাৰণে ষ্টেণ্ড বনাইছোঁ বাঁহৰ পৰা মানে এডাল আপোনালোকক যে ভিডিঅ'টোত দেখাম বুলি কৈছিলোঁ দেখাবৰ কাৰণে ষ্টেণ্ডডাল বনাই আছোঁ ষ্টেণ্ডডাল বনাই লওঁ তাৰপৰা দেখাম আপোনালোকক ধুনীয়াকৈ দুধৰ পচলা খৰি কাটিবলৈ আহি এয়া নটংকি দুধৰ পচলা খৰি কাটিবলৈ আহি নটংকি হয় নাই ভালকৈ বনোৱা যাতে মোক ধুনীয়াকৈ দাঙিব পাৰে হয় নাই ভালকৈ কাটা খৰিডাল কাটোতে ফুফাই গৈছে এইবিলাক মতা মানুহ বোলে হয়নে খৰিডাল কাটোতে ফুফাই গৈছে দুধৰ পচলা খৰি কাটিব নাজানে খাব জানে বাছ হয় নাই ইয়াত ডেন্স দি আছে খৰিডাল কাটোতে ডেন্স দিবলগীয়া হৈ গৈছে দেখিছে একো কাম নাই মই কৈছোঁ নহয় দুধৰ পচলা শেষ তো চাই থাকক দাঙিব পায়নে নোৱাৰে আমাৰ দুধৰ পচলাই তো বলক দুধৰ পচলা হে তো আৰু কিয় চাহিয়ে দুধৰ পচলা কিয় চাহিয়ে হয় নাই তুমি দুধৰ পচলা হয় নাই দিয়া আই এম নট দুধৰ পচলা ষ্টেণ্ড ফাইনেলি ৰেডি হৈ গৈছে তো এতিয়া দাঙিব বাপু ৰেডি হৈছে নাই তুমি ৰেডি হৈছা নাই ৰেডি হৈ গ'ল এইডাল ষ্টেণ্ড এবাৰ চেলেঞ্জ কৰিব ৰেডি আছোঁ এইডাল দেখিছে ষ্টেণ্ড মোবাইলটো ৰাখিবৰ কাৰণে তো চাই থাকক এতিয়া দাঙিব পাপুৱে তো গাইজ এতিয়া মানে ৰেডি দাঙিবৰ কাৰণে কেনেকৈ দাঙিব এক দাঙি দিম এনেও কোৱা নাছিলোঁ গাইজ বতাহত উৰাই আনিব বুলি যে একেবাৰে পাতলা 16 কেজিমান আছে পাইছে তো গাইজ দেখিছে দাঙিব পাইছে লুকাই পেলাব এইজনী এনেকৈ দেখিলে আৰু এবাৰ দাঙিম পাপুক মোক দাঙা এনেকৈ নোৱাৰে আমাৰ বিন্দাছ যেনেকৈ দাঙা এনেকৈ নহ'ব তুমি ঠেংটো ওপৰলৈ দিয়া ইটো দিয়া আকৌ ইটো উঠাই দিয়া আকৌ দেখিলে পাৰিলোঁ ইয়াকো ধৰি দেখিছে খৰি মানে পাবু বহুত খৰি কাটিলে ভাগৰ লাগি গৈছে কিমান আনিছা দেখাই দিয়াচোন ইছ ৰাম জীৱনত বহুত ডাঙৰ কাম কৰিছে ফাইনেলি এখন দাখন মই লৈ আহিছোঁ আৰু আহি আছোঁ এইখনেই হ'ল আমাৰ ঘৰৰ বাৰীখন তো দেখিছে আহি আছোঁ এফালে ছাইডত পুখুৰী এটা আছে
আৰু এইখনেই হ'ল আমাৰ ঘৰৰ বাৰীখন। তো আহি আছোঁ। তুমি আজি বহুত ডাঙৰ কাম কৰিলা হয়নে, কৈ দিয়াচোন। একদম বহুত ডাঙৰ কাম কৰিছে আজি জীৱনত, যে একডাল খৰি কাটি দিলে আজি। আৰু এইখনেই আৰু আমাৰ সৰু সুৰা বাৰীখন তামোল পাণৰ। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ।